নমস্কাৰ, এটা নিউজ অসম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। দিনটো বিশেষ গুৰুত্বপূৰ্ণ সংঘটিত বাতৰিৰ সৈতে মই দীপ। আজি পুনৰ 17 মেলৈ লকডাউন বৃদ্ধি, গ্ৰীণজ'নৰ শিথিলতা। সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ কোনো লোক ওলাব নোৱাৰিব বাহিৰলৈ। 65 বছৰ ঊৰ্ধ্বৰ গৰ্ভৱতী মহিলা ওলাব নোৱাৰিব বাহিৰলৈ। 17 মেলৈ অব্যাহত থাকিব লকডাউন, বন্ধ থাকিব শিক্ষা অনুষ্ঠান। 33% কৰ্মচাৰী খুলিব পাৰিব ব্যক্তিগত প্ৰতিষ্ঠান, বন্ধ থাকিব ৰাজহুৱা পৰিবহণ। আকৌ আপোনালোকক জনাওঁ, নিশা 7 বজাৰ পৰা পুৱা 7 বজালৈ আহ-যাহ বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান। নিশাৰ ভাগত প্ৰশাসনে দিব পাৰিব কাৰফিউ। বহিৰাজ্যত আবদ্ধ 2.5 লাখ লোক ঘূৰি আহিব অসমলৈ। সংবাদমেলত বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। 14 দিনৰ বাবে কোৱাৰেণ্টাইন বাধ্যতামূলক। পিতৃয়ে হত্যা কৰিলে পুত্ৰ কৰ্ণৱ অত্যাচাৰ সহিব নোৱাৰি নিঃসংগভাৱে হত্যা কৰিলে পিতৃয়ে। ঘটনাৰ পূৰ্বে কৰ্ণৱে পিতৃক 2 লাখ টকা দিবলৈ দাবী কৰিছিল। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা শিথিলতাৰ বিষয়ে শীঘ্ৰে পৰ্যালোচনা। কেন্দ্ৰৰ লকডাউন বৃদ্ধি সিদ্ধান্তক আদৰণি অসম চৰকাৰৰ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ লগত অসম চাহ মজদুৰ সংঘৰ বৈঠক। ভয়ংকৰ বিপদৰ দিশে বঙাইগাঁও চহৰ, শতাধিক লোকৰ সংস্পৰ্শলৈ আহিছিল 4 COVID-19 আক্ৰান্ত। আৰোগ্য হ'ল নাগালেণ্ডৰ COVID-19 ৰোগী। GMCHৰ পৰা ডিমাপুৰ ঘৰলৈ প্ৰেৰণ। GMCHৰ চিকিৎসালয় কৰ্তৃপক্ষই ঘৰলৈ যাবলৈ দিয়ে অনুমতি। কৰোনাৰ যিকোনো সংক্ৰমণৰ ক্ষেত্ৰত আপোনালোকে কল কৰিব পাৰে 1075 নম্বৰত। স্ক্ৰীণত দেখাই থকা নম্বৰটোত আপোনালোকে কল কৰিব পাৰে। যিকোনো সংক্ৰমণৰ বাবে আপোনালোকে কল কৰিব পাৰে, যিকোনো লক্ষণ দেখা দিলে। আজিৰ ডেটত অসমত টোটেল কনফাৰ্ম কেছেছ 43। অল ইণ্ডিয়াত যদি আমি চাওঁ 37,336। এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত নিযুক্তি বন্ধ নহয়। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। চৰকাৰী বিভাগসমূহে নতুন নিযুক্তি প্ৰক্ৰিয়া চলাই যাব পাৰিব। 2 এদিনতে 1000 নতুন পদৰ বিজ্ঞাপন প্ৰকাশ পাব। দিল্লীত চিকিৎসাধীন অসমৰ COVID-19 ৰোগীৰ সংখ্যা 18 জনলৈ বৃদ্ধি। দিল্লীত অসমৰ আৰু 4জন CRPFৰ জোৱানৰ কৰোনা পজিটিভ। (2022) চনলৈ পৃথিৱীজুৰি অব্যাহত থাকিব সংক্ৰমণ। বিশ্ববিখ্যাত চিকিৎসা বিজ্ঞানী গোটৰ ঘোষণা। অহা 2 বছৰলৈ কৰোনা সংক্ৰমণ ৰোধ কৰা সাধ্য মানৱ জাতিৰ হাতত নাই। লকডাউনত ক্ষতিগ্ৰস্ত কৃষকক চৰকাৰে সাহায্য প্ৰদান কৰিব। বহিৰাজ্যত থকাসকলক কৃষি ক্ষেত্ৰত জড়িত হ'বলৈ আহ্বান কৃষিমন্ত্ৰী অতুল বৰাৰ। দিল্লী CRPFৰ 31 নং বেটেলিয়নৰ অসমৰ আৰু 4জন ব্যক্তি ক'ভিড পজিটিভ। দিল্লীত অসমৰ COVID-19 পজিটিভ আক্ৰান্ত সংখ্যা 21 জনলৈ বৃদ্ধি।